গুৱাহাটীৰ পৰা চন্দ্ৰপুৰ অভিমুখে আহিলে লেফ্ট সাইডে আপোনালোকে দেখিব আৰোহণ সেৰেনিটি পাৰ্ক। আৰু এতিয়া মই মেইন এন্ট্ৰেন্সত প্ৰৱেশ কৰিছোঁ। সো আহক সোমাই যাওঁ। ভাল লাগিছেনে? গুৱাহাটীৰ একেবাৰে ওচৰত পানীখাইটিত অৱস্থিত আৰু আপোনালোকেও আহিব পাৰে। মোৰ আহি খুব ভাল লাগিছে আৰু পৰিৱেশটো দেখাইছে। এইখন আচলতে এখন জাহাজ আৰু ইয়াতে ওপৰতে খুব ধুনীয়াকৈ এটা পৰিৱেশ, খুব ধুনীয়া গাৰ্ডেন উইথ ৰেষ্টুৰেণ্ট আছে। আহক দেখুৱাইছোঁ কি কৈছোঁ। ইয়াৰ পৰা দেখিছে? ৱাও, এটা বিউটিফুল ভিউ। চাওক কি ধুনীয়া ভিউটো দেখাই দিয়া। আৰু ভিতৰত এইটো এটা ঘৰ, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। অকণমান গৈ দেখাই দিছোঁ, দেখাই দিয়া। মোৰ কিন্তু আহি খুব ভাল লাগিছে। পানীখাইটি একদম গুৱাহাটীৰ পৰা ওচৰত, বেছি দেৰি নালাগে। মোৰ আজি ভাল লাগিছে। ৱেডাৰটো খুব ধুনীয়া আৰু প্লেচটো বহুত শান্তি আচলতে, খুব বেছি ভাল। স্পেচিয়েলি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিব পাৰে। আৰু ইয়াত থকাৰ কটেজো আছে। কেনেকুৱা লাগিছে? ইয়াৰ পৰা ভিউটো দেখাই দিয়া এইখিনি গোটেইখিনি। এইকেইটা কটেজবিলাক জুম কৰিব পাৰিলে দেখাই আছোঁ। আমি তালৈকে যাম। ঠিক আছে, নামি গৈছোঁ তললৈ। আহা।
মোক ভাল লাগিছেনে আজি এইটো নতুনকৈ কিনিছোঁ আজি পিন্ধি আহিছোঁ ঢেৰ ফটো উঠিছোঁ ঢেৰ ফটো ৰিল বনাইছোঁ দেই ৰিলবোৰো আপলোড কৰিম আৰু আপোনালোকে মোক ইউটিউবত ময়ূৰী শইকীয়া ইউটিউব চেনেলটো জল্দি জল্দি ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব নতুন নতুন গান আহি আছে ব্লগৰ লগতে ৰেষ্টুৰেণ্টখন অকণমান দেখাই দিছোঁ দেখাই দিলে চলো ইয়াতে আমি অলৰেডি খালোঁ ফ্ৰাইড ৰাইচ চিকেন মাঞ্চুৰিয়ান খোৱা হৈ গ'ল অকণমান দেখাই দিছোঁ এতিয়া বাহিৰলৈ গৈছোঁ এখন বহি খাব পাৰি বাহিৰতো কেনেকুৱা ভাল লাগিছে মোৰ কিন্তু বহুত ভাল লাগিছে আৰু ৱেডাৰটো বহুত ভাল ইভিনিং টাইম চ' ব্লগবোৰ চাই থাকিব আৰু মই আজি উপস্থিত আছোঁ ৰিচৰ্টখনৰ নাম হৈছে আৰোহণ চেৰিনিটি ৰিচৰ্ট আৰু পানীখাইটিত উপস্থিত ইয়াৰে যিখন ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টখনৰ নাম হৈছে আৰোনা আৰু এতিয়া মই আজি তোমাৰ এটা আচলতে আমি ট্ৰিপটো কাৰ সৈতে কৰিছোঁ দেখুৱাব বিচাৰিছোঁ খুব ধুনীয়াকৈ কথা পাতি আছে মই ব্লগ বনাই আছোঁ এয়া হৈছে আমাৰ কাজিনবোৰ হাই কি ক'বা তোমাক দেখুৱাই এইটো মোৰ ব্লগ হয় ইউটিউবত আমি কাজিনছবিলাক আজি লগ পাইছোঁ আৰু মানে পূৰা এটা গেট টুগেডাৰ হৈছে তো এইটো পূৰা মানে আনএক্সপেক্টেড প্লেনিং আছিলে কিন্তু হৈ গৈছে ভাল লাগিছে আজি পাপু কি ক'বা বহুত ভাল লাগিছে বহুত দিনৰ মূৰত আজি আহিছোঁ তাতে কমেও 3-4 মাহমানৰ মূৰত এনেকৈ লগ পাইছোঁ বহুত ভাল লাগিছে আৰু চিনেৰীটোতো দেখিছে কিমান ধুনীয়া মৰমী বাইদেউ আছে বহুত ভাল লাগিছে আহিব সকলোৱে খুব এটা ধুনীয়া প্লেচ হয় এই টপটো মই আজি দিছোঁ পিন্ধি আহিছে ভাল লাগিছে আকৌ মোক কোৱা নাই আৰু মই নতুন ফ্ৰক পিন্ধি আহিছোঁ আৰু থেংক ইউ ইমান ধুনীয়াকৈ আমি চবেই ভাল লাগিলে খাই আৰু এতিয়া আমি আকৌ ইয়াৰ পৰা ওলাই যাম চ' এইখিনি দেখুৱাইছোঁ আৰু অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাম থেংক ইউ আজি আপোনালোকক দেখুৱালোঁ আৰোহণ চেৰিনিটি ৰিচৰ্ট আৰু এইখিনিতে ক'ব বিচাৰিছোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব ময়ূৰী শইকীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব লগতে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰিব নাপাহৰিব আৰু মোক লাইভ শ্ব'ৰ কাৰণেও কণ্টেক্ট কৰিব পাৰে নাম্বাৰটি কৈ দিছোঁ 8638162414 পুনৰ এটা নতুন ব্লগ লৈ আকৌ আপোনালোকৰ মাজত আহিম আৰু পুনৰবাৰ কৈছোঁ নতুন নতুন গান আহি আছে ছাৰপ্ৰাইজ গতিকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব উইথ লটছ অফ লাভ বাই বাই বাই